নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামাই এদিনাখন হজৰতে আনাস ৰাদিয়াল্লাহু তাআলা আনহুক ক'লে, হে আনাস, জীৱনৰ আৰম্ভণিৰ পৰা শেষলৈকে প্ৰতিদিন ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কাকো ঘৃণা নকৰিবা, কিয়নো যালিকা মিন সুন্নতি, এয়া মোৰ সুন্নত হয়। তাৰমানে কাকো ঘৃণা নকৰাটো, কাৰো প্ৰতি বেয়া মনোভাৱ নৰখাটো নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয়। উহুদৰ ময়দানত যেতিয়া উতবা ইবনে আবি ওয়াক্কাছে নবীজি সাল্লাল্লাহু আলাইহি সাল্লামক পাথৰ মাৰিছিল, লগে লগে নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ পাথৰৰ আঘাতত মাটিত ঢলি পৰি গৈছিল। সাহাবাবৃন্দই ভাবিছিল যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম শ্বহীদ হৈ গৈছে, মৃত্যুবৰণ কৰিছে। যেতিয়া নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ হুশ ঘূৰি আহিছিল, তেতিয়া সাহাবাবৃন্দ আৰজ কৰিছিল, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম, আৰু কিমান সহ্য কৰিব এওঁলোকৰ অত্যাচাৰ, এতিয়াতো বদদুৱা কৰক এওঁলোকৰ ওপৰত। তেতিয়া নবীজি সাল্লাল্লাহু আলাইহি সাল্লামে হাত তুলি আল্লাহৰ ওচৰত দোৱা কৰিছিল, আল্লাহ, এই মোৰ উম্মতক, মোৰ এই কওমক মাফ কৰি দিয়ক, কিয়নো তেওঁলোকে মই কোন মোক চিনি পোৱা নাই, তেওঁলোকক হিদায়ত দি দিয়ক, মোক চিনি নোপোৱাৰ বাবেহে তেওঁলোকে তেনেকুৱা কৰিছে। কিন্তু নবীজি সাল্লাল্লাহু আলাইহি সাল্লামে বদদুৱা নিদিলে, অভিশাপ নিদিলে। এনেকুৱা আছিল নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ মানুহৰ প্ৰতি থকা ভালপোৱা আৰু মহাব্বতৰ উদাহৰণ। মক্কাৰ এজনী বিধৱা মহিলাৰ পিন্ধিবলৈ কাপোৰ নাছিল। সেই মহিলাজনীৰ এজন সন্তানো আছিল, তেওঁৰ স্বামীহাৰা আছিল। যেতিয়া সন্তান ডাঙৰ হৈছিল, এদিনাখন সন্তানে মাকক ক'লে যে মা, আপুনি এখন ভাল কাপোৰ কিনি নানে কিয়? আপোনাৰ শৰীৰৰ সেই ফটা চিঙা অংশৰে আপোনাৰ শৰীৰৰ অংশবিলাক দেখা পোৱা যায়, মোৰ লাজ লাগে। তেতিয়া সেই বিধৱা মহিলাই উত্তৰ দিছিল, বাবা, মই কিবাকৈ দুবেলা দুমিঠি খোৱাৰ কাৰণে যোগাৰ কৰিব পাৰোঁ, কিন্তু কাপোৰ কিনিবৰ কাৰণতো মোৰ ওচৰত কোনো ক্ষমতা নাই, মই কিদৰে কাপোৰ কিনি আনিম? তেতিয়া সন্তানে কৈছিল, মা, মই মোৰ খুৰাহঁতৰ ওচৰলৈকে যাওঁ, তেওঁলোকে কিজানিবা আমাক কিবা সহায় কৰে। তেতিয়া মাকে সেই সন্তানক অনুমতি দিছিল যাবলৈ, কিন্তু মাকে কৈছিল যে মোৰ মনে নকয় তোমাৰ খুৰাইৰাহঁতে আমাক কিবা সহায় কৰিব বুলি। খুৰাইহঁতৰ ওচৰলৈকে গৈ কৈছিল যে মোৰ মাৰ এনেকুৱা অৱস্থা, ফটা চিঙা কাপোৰ মোৰ মা পিন্ধি আছে, মোৰ মাৰ কাৰণে কিবা এযোৰ কাপোৰৰ ব্যৱস্থা কৰি দিয়ক। কিন্তু তেওঁৰ খুৰাইকে তেওঁক কোনো ধৰণৰ সহায় নকৰিলে। বিষণ্ণ মনেৰে সেই সন্তানটিয়ে উভতি আহিল, আৰু উভতি অহাৰ পথত এজন ব্যক্তিক লগ পালে, আৰু ব্যক্তিজনে কাৰণ সোধাত তেওঁ ক'লে যে মই এইকাৰণে মন মাৰি আছোঁ, মই মোৰ খুৰাহঁতৰ ওচৰলৈকে মোৰ মাৰ কাৰণে কাপোৰ আনিব গৈছিলোঁ, কিন্তু মোৰ মাৰ কাৰণে তেওঁলোকে কাপোৰ নিদিলে, কোনো সহায় নকৰিলে, বৰঞ্চ মোক খেদি পঠিয়াই দিলে। তেতিয়া ব্যক্তিজনে ক'লে যে মক্কাত এজন এনেকুৱা ব্যক্তি আছে, যিজনৰ ওচৰলৈকে গ'লে তুমি খালী হাতেৰে ঘূৰি আহিব নালাগে, তেওঁৰ ওচৰলৈকে যোৱা, তেওঁৰ নাম মহম্মদ, তেওঁ এটা নতুন ধৰ্ম প্ৰচাৰ কৰি আছে, তেওঁৰ ওচৰলৈকে গ'লে তোমাৰ মাৰ কাৰণে তেওঁ কাপোৰ যোগাৰ কৰি দিব নিশ্চয়। তেতিয়া সন্তানে ক'লে মই মোৰ মাৰ পাৰ্মিশ্যন লৈ যাম। সন্তানে চিধা চিধিকৈ ঘৰমুৱা হ'ল আৰু মাকক কৈ ক'লে, মা, মই মোৰ খুৰাহঁতৰ ওচৰলৈকে গৈছিলোঁ, কিন্তু মোৰ খুৰাহঁতে আপোনাৰ কাৰণে কোনো সহায় নকৰিলে, কিন্তু মই কাপোৰ পোৱাৰ বাবে এখন ঠাই বিচাৰি পাইছোঁ, এজন মানুহ বিচাৰি পাইছোঁ, মই যদি তালৈকে যাওঁ আপোনাৰ কাৰণে কাপোৰ যোগাৰ কৰি আনিব পাৰিম। তেতিয়া মাকে ক'লে, কোন সেইজন ব্যক্তি? তেতিয়া ক'লে, কাবা ঘৰৰ ওচৰত এজন ব্যক্তি আছে, যিজনৰ নাম মহম্মদ, যিজনে নতুন ধৰ্ম প্ৰচাৰ কৰি আছে, তেওঁৰ ওচৰলৈকে গ'লে হেনো খালী হাতে ঘূৰি আহিব নালাগে। তেতিয়া সেই বিধৱা মহিলাজনীয়ে কৈছিল যে বাবা, তেওঁৰ ওচৰলৈকে যাব নালাগে, আমি শুনিছোঁ তেওঁৰ ওচৰলৈকে যিয়ে যায় তেওঁ পূৰ্বপুৰুষসকলৰ ধৰ্ম এৰি দিয়ে, আৰু সেই মহম্মদে সাল্লাল্লাহু আলাইহি সাল্লামে প্ৰচাৰ কৰা ধৰ্ম গ্ৰহণ কৰি লয়, তেওঁৰ ওচৰলৈকে যাব নালাগে। তেতিয়া সন্তানে কৈছিল, মা, আপুনি চিন্তা নকৰিব, মই তেওঁক গৈ ক'ম যে মই আপোনাৰ ধৰ্ম কিন্তু গ্ৰহণ নকৰোঁ। তেতিয়া মাকে পাৰ্মিশ্যন দিলে, অনুমতি দিলে, আৰু সন্তানে সেই কাবা ঘৰৰ ওচৰতে থকা নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ ওচৰলৈকে গ'ল, আৰু গৈ নবীজি সাল্লাল্লাহু আলাইহি সাল্লামক প্ৰথমে ক'লে যে মই কিন্তু আপোনাৰ ধৰ্ম গ্ৰহণ নকৰোঁ, মই এটা বিশেষ কাৰণতহে আপোনাৰ ওচৰলৈকে আহিছোঁ। তেতিয়া নবীজি সাল্লাল্লাহু আলাইহি সাল্লামে মিচিকি হাঁহি দিলে আৰু তেওঁক সুধিলে যে কোৱা, কি কাৰণত মোৰ ওচৰলৈকে আহিছা? তেতিয়া মাকৰ অভাৱ অনাটনৰ কথা সকলো বিৱৰি নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ সন্মুখত ক'লে। তেতিয়া নবীজি সাল্লাল্লাহু আলাইহি সাল্লামে তেওঁৰ শৰীৰত থকা পবিত্ৰ চাদৰ মোবাৰক খুলি সেই সন্তানৰ হাতত দিলে আৰু ক'লে, যোৱা, তোমাৰ মাক এইখনি চাদৰ দি দিবা। আৰু আনন্দ মনে সেই সন্তানে চাদৰখন লৈ মাকৰ ওচৰলৈকে আহিল আৰু মাকক ক'লে, মা, এয়া চোৱা, তোমাৰ কাৰণে মই কাপোৰ যোগাৰ কৰি আনিছোঁ। তেতিয়া বিধৱা মাতৃগৰাকী সুধিলে, তুমি কি সেই মহম্মদৰ ধৰ্ম গ্ৰহণ কৰিছা?
তেতিয়া সন্তানে ক'লে, না না মা, মই প্ৰথমেই তেওঁক কৈ দিছোঁ যে মই কিন্তু আপোনাৰ ধৰ্ম গ্ৰহণ নকৰোঁ। তাৰপিছত তেওঁ মোক এইখন চাদৰ দি দিছে, এয়া চোৱা মা, আপোনাৰ কাৰণে মই এই চাদৰ আনিছোঁ। তেতিয়া সেই বিধৱা মাতৃগৰাকীয়ে কৈছিল, যিজন ব্যক্তিয়ে আমাৰ প্ৰতি ইমান সদয় হৈছে, ইমান মেহেৰবান কৰিছে, সেইজনা ব্যক্তিৰ ধৰ্মটো গ্ৰহণ কৰা উচিত। আৰু মাতৃপুত্ৰয়ে নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰলৈকে গ'ল আৰু কলিমা পঢ়ি মুছলমান হৈ গ'ল। সুবহানাল্লাহ। এই ধৰণে নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আদৰ্শ দেখুৱাই ইছলাম প্ৰচাৰ কৰিছিল। ইছলামৰ বিস্তাৰ এই ধৰণে হৈছিল, কিন্তু আফচোচ আজি উম্মতে মুছলিমৰ মাজত এই আদৰ্শ নাইকিয়া হৈ গৈছে। নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এদিন এখন ৰাস্তাৰে গৈ থাকোঁতে এজনী বুঢ়ী মহিলাক দেখিলে যে তেওঁ এটা ডাঙৰ টোপোলা লৈ ৰৈ আছে। আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দেখি বুঢ়ীজনীয়ে মাত লগালে যে, হে যুৱক, মোক এই টোপোলাটো মোৰ কান্ধত তুলি দিয়ক। তেতিয়া নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে টোপোলাটো দাঙি অনুমান কৰিব পাৰিলে যে ইয়াৰ ওজন বহুত বেছি, এই বুঢ়ী মহিলাজনীয়ে ইয়াৰ ভৰ সহ্য কৰিব নোৱাৰিব, ওজন সহ্য কৰিব নোৱাৰিব, গতিকে দাঙি লৈ অন্য ঠাইলৈকে যাব নোৱাৰিব। তেতিয়া নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বুঢ়ী মাজনীক ক'লে যে, হে বুঢ়ী মা, আপুনি ক'লৈকে যাব, মই এই টোপোলাটো সেই ঠাইলৈকে গৈ দি থৈ আহিম, আপুনি ক'লৈকে লৈ যাব লাগিব। তেতিয়া বুঢ়ী মায়ে ক'লে, তেন্তেতো ভাল কথা, ব'লা। দুটাই ৰাওনা হ'ল সেই বুঢ়ী মাজনীৰ গন্তব্যস্থানলৈ। আৰু গৈ থাকোঁতে তেওঁলোকে কথা বতৰা আৰম্ভ কৰিলে। নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে যে, হে বুঢ়ী মা, এই মক্কা এৰি অন্য ঠাইলৈ আপুনি কিয় যাবলৈ ওলাইছে? তেতিয়া বুঢ়ীজনীয়ে উত্তৰ দিলে যে, মই শুনিছোঁ এই মক্কাত এজন যাদুকৰ ওলাইছে, যাৰ নাম মহম্মদ, যিয়ে নতুন ধৰ্ম প্ৰচাৰ কৰে, কিন্তু দেখা নাই সেই মহম্মদক। যিজন যাদুকৰে মানুহবিলাকৰ ওচৰত আহিলে মানুহবিলাকৰ নিজৰ ধৰ্মবিলাক কাঢ়ি লয়, ছিঙি লয়, সেই যাদুকৰৰ ভয়তে মই মক্কা এৰি অন্য ঠাইলৈকে যাব ওলাইছোঁ। আৰু গৈ গৈ তেওঁলোকে এটা সময়ত সেই বুঢ়ীজনীয়ে যোৱা গন্তব্যস্থান পালে। আৰু যেতিয়া নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই সামগ্ৰীসমূহ কান্ধৰ পৰা নমাই থৈ উভতি আহিব ধৰিলে, তেতিয়া বুঢ়ীজনীয়ে পিছফালৰ পৰা মাত লগাই সুধিলে, হে যুৱক, তোমাৰ নামটোতো কৈ যোৱা। যেতিয়া মোক মানুহে সুধিব যে আপুনি মক্কাৰ পৰা কিয় আহিল, তেতিয়াতো মই সেই যাদুকৰৰ কথা ক'ম যে মই সেই যাদুকৰৰ ভয়তে ইয়ালৈকে আহিছোঁ, কিন্তু মই তোমাৰ নিচিনা যুৱকো যে সেই মক্কাত আছে সেই কথাটো মানুহৰ ওচৰত ক'ব খোজোঁ, সেইকাৰণে তোমাৰ নামটো কৈ যোৱা। তেতিয়া নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, হে বুঢ়ী মা, যিজন মহম্মদৰ ভয়তে যাদুকৰ বুলি ভাবি আপুনি মক্কাৰ পৰা পলায়ন কৰিছে, মক্কাৰ পৰা অন্য ঠাইলৈকে গুচি আহিছে, সেই যাদুকৰজনে ময়ো হওঁ সেই মহম্মদ। বুঢ়ীজনী কঁপি উঠিল আৰু বুঢ়ীজনীয়ে ক'লে, তুমি যদি মহম্মদ হোৱা তেন্তে তোমাৰ যাদুইটো মোকো গ্ৰাস কৰি পেলাইছে। হে মহম্মদ, মোকো তোমাৰ উম্মতৰ মাজত চামিল কৰি লোৱা, অৰ্থাৎ মোকো কলিমা পঢ়াই মুছলমান বনাই লোৱা। সুবহানাল্লাহ। এনেকুৱা আদৰ্শৰ দ্বাৰা, এনেকুৱা ভালপোৱাৰ দ্বাৰা, মহব্বতৰ দ্বাৰা নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানুহৰ মাজলৈকে ইছলামৰ ৰোশনী, ইছলামৰ জ্যোতি বিয়পাই দিছিল, তৰোৱালৰ দ্বাৰা নহয়।